হেল্ল' ফ্ৰেণ্ডছ, উন্নত মানৰ DLL ভিডিঅ'ৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। নমস্কাৰ শিক্ষক বন্ধু, আজি মই কোৰ্চ 504ৰ এছাইনমেণ্টৰ প্ৰথম প্ৰশ্নটোলৈ আপোনাৰ ওচৰলৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে ভিডিঅ'টো মোৰ শ্বেয়াৰ কৰিব, যাতে আপোনাৰ বন্ধু বান্ধৱীসকলেও এই ভিডিঅ'টোৰ জৰিয়তে উপকৃত হয়। লগতে আপুনি যদি এই চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে, তেতিয়াহ'লে মোৰ চেনেলটো আজিয়েই আপুনি ছাবস্ক্ৰাইব কৰি থওক, কাৰণ ছাবস্ক্ৰাইব কৰি থ'লে মই ইয়াৰ পিছত যিবোৰ ভিডিঅ' বনাম, আপুনি সময়মতে এই ভিডিঅ'বোৰ আপোনাৰ মোবাইললৈ এনেই গৈ থাকিব। যদি বিচাৰি ফুৰিব নালাগে, যদি আপোনাৰ মোৰ এই ভিডিঅ'বোৰৰ চাবলৈ মন আছে, তেতিয়াহ'লে আপুনি আজি ছাবস্ক্ৰাইব কৰি থওক। এতিয়া আগবাঢ়িছোঁ আমি এছাইনমেণ্ট 1ৰ প্ৰথম প্ৰশ্নটোলৈ। শিশুসকলে নিজৰ পৰিৱেশৰ সহায়ত গাণিতিক জ্ঞান বুজি পায়। এই বাক্যৰ সন্দৰ্ভত আপুনি এজন প্ৰাথমিক শিক্ষক হিচাপে শিশুসকলে গাণিতিক কৌশল ভিত্তিক জ্ঞান কেনেদৰে আহৰণ কৰে বুজাই লিখক। আহক এতিয়া উত্তৰটো দিবলৈ চেষ্টা কৰিছোঁ। ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শোৱা পাতিলৈ যোৱালৈকে ডাঙৰৰ লগতে শিশু এজনো নিজৰ অজ্ঞাতে বিভিন্ন ধৰণৰ গণিত কাৰ্যত লিপ্ত হৈ থাকে। ৰাতিপুৱা কেই বজাত উঠিলে, কিমান সময় পঢ়িলে, কোনটো বিষয়ৰ কিমানটা গৃহকাৰ্য কৰিলে, কিমানটা কৰিবলৈ বাকী থাকিল, কেই বজাত গা ধুব, স্কুল বাছ কেই বজাত আহি পাব, কিমান সময়ত কোনজন ছাৰে কি ক্লাছ ল'ব, কেতিয়া আমি ঘৰত পাম, এই ইত্যাদি বিভিন্ন সময়ত বিভিন্ন অংক শিশুৱে নিজেই কৰি থাকে। ইয়াৰ উপৰিও শিশু এটিৰ চৌপাশে বিৰাজমান কিছুমান বিশেষ পৰিৱেশত বিশেষ গাণিতিক কাৰ্যত লিপ্ত হৈ গণিতৰ জ্ঞান লাভ কৰে। তেনে কেইটামান পৰিৱেশৰ কথা তলত লিপিবদ্ধ কৰা হ'ল। দোকান বা বজাৰৰ জৰিয়তে গণিতৰ জ্ঞান আহৰণ, খেলৰ জৰিয়তে গণিতৰ জ্ঞান আহৰণ, ছবি বা নক্সা অংকনৰ জৰিয়তে উৎসৱৰ জৰিয়তে ঘৰুৱা পৰিৱেশ বা ঘৰৰ পৰা। এতিয়া প্ৰথম টপিকটোলৈ আহিছোঁ। দোকান বা বজাৰৰ পৰা শিশুৰ গণিতৰ জ্ঞান আহৰণ। শিশু এটিয়ে বজাৰৰ পৰা গণিতৰ বহুতো জ্ঞান আহৰণ কৰে। বজাৰ কৰোঁতে শিশু এটিয়ে তেওঁৰ হাতত কিমান টকা আছে, তাৰে তেওঁ কি বস্তু কিনিব, প্ৰতিটো বস্তুৰ মূল্য কিমান, ইটো বস্তুৰ মূল্যৰ সৈতে সিটো বস্তুৰ মূল্যৰ কিমান বেছি বা কিমান কম, আটাইখিনি বস্তু লৈ যোৱাৰ পিছত তেওঁৰ হাতত কিমান টকা বাচিব বা আৰু কিমান টকা থকা হ'লে তেওঁৰ লাগতিয়াল আটাইখিনি বস্তু কিনিব পাৰিলেহেঁতেন। এই আটাইবোৰ অংক শিশুটিয়ে তেওঁৰ মনতে কৰি লয় বা কৰিবলৈ চেষ্টা কৰে, আৰু ইয়াৰ ফলতেই শিশুটিৰ যোগ, বিয়োগ, পূৰণ, হৰণ আদি প্ৰক্ৰিয়াৰ জ্ঞানৰ বিকাশ সাধন হয়। দ্বিতীয় টপিকটোলৈ আহিছোঁ। খেলৰ মাধ্যমেৰে গণিতৰ জ্ঞান আহৰণ। শৈশৱ কালত শিশু এটিৰ বাবে খেল এক অপৰিহাৰ্য অংগ। এই কালছোৱাত শিশু এটিয়ে খেল খেলি বেছ আনন্দ লাভ কৰা দেখা যায়। শিশুৱে খেল খেলি আনন্দ পোৱাৰ লগতে গণিতৰ বহুতোখিনি কৌশল আহৰণ কৰে। শিশুবোৰে সিহঁতৰ অভিৰুচি অনুসৰি বিভিন্ন খেল খেলে। ক্ৰিকেট, ফুটবল, লুকা-ভাকু, কাবাডী, লাচ গুটি, লুডু, কেৰাম, চোৰ পুলিচ আদি নানা খেল শিশুবোৰে খেলে। লুডু খেলক উদাহৰণ হিচাপে লৈ এনে খেলৰ জৰিয়তে শিশুৱে গণিতৰ কৌশল কিদৰে আয়ত্ত কৰে আলোচনা কৰোঁ। লুডু খেলত টছ কৰা ডাইচটোত প্ৰাপ্ত হোৱা নম্বৰ অনুযায়ী গুটিবোৰ আগবঢ়াই লৈ গৈ শিশুটিৰ গণনা কাৰ্যৰ জ্ঞান বাঢ়ে। তাৰ উপৰিও কোনখিনি সময়ত কোনটো গুটি আগবঢ়াই নিব, বিপৰীত পক্ষই কাটিব নোৱাৰাকৈ নিজৰ গুটিবোৰ আগবঢ়াই নি লক্ষ্যত কিদৰে
প্ৰথমে উপনীত হ'ব এই সকলোবোৰ অংক কৰিহে আগবাঢ়ে। ইয়াৰ ফলত শিশুটিৰ চিন্তা বা বোধ শক্তিৰ বিকাশ হয় আৰু এনে চিন্তাই শিশুটিৰ মনত অংক বিষয়টোৰ প্ৰতি আগ্ৰহান্বিত কৰি তোলে। ছবি বা নক্সা অংকনৰ জৰিয়তে গণিতৰ জ্ঞান আহৰণ। শিশুসকলে ছবি বা নক্সা অংকনৰ জৰিয়তে গণিতৰ জ্ঞান লাভ কৰে। ছবি এটা আঁকোতে শিশুটোৱে তেওঁ ব্যৱহাৰ কৰা পাতখিলা কিমান ডাঙৰ, তেওঁ আঁকিবলৈ লোৱা ছবিটো কিমান ডাঙৰ, কোনটো অংশ বৃত্তাকাৰ, কোনটো অংশ বৰ্গাকাৰ আদি প্ৰতিটো অংশ এটা ধাৰণা মনতে কৰি লয়। তাৰোপৰি ৰং দিওঁতে কোনটো অংশ কি ৰং সানিব আৰু কিমান পৰিমাণে সানিব আদি অংকবোৰ কৰিবলগীয়া হয়। মেপ এখনৰ নক্সা প্ৰস্তুত কৰোঁতে থকা স্কেল আদিৰ নিৰীক্ষণো তেওঁ কৰিবলগীয়া হয়। উৎসৱত শিশুৰ গণিতৰ জ্ঞান আহৰণ। শৈশৱত শিশুসকলে বিভিন্ন উৎসৱ উপভোগ কৰে। বিদ্যালয়ত পালন কৰা স্বাধীনতা দিৱস, গণতন্ত্ৰ দিৱস, ৰাভা দিৱস, শিক্ষক দিৱস, সৰস্বতী পূজা আদি আৰু বিদ্যালয়ৰ বাহিৰত দুৰ্গা পূজা, গণেশ পূজা, মেলা আদিত শিশুসকলে বজাৰ কৰে আৰু এই বজাৰ কৰাৰ সময়ত তেওঁলোকৰ বিভিন্ন অংক কৰে। তাৰপিছতে আহিছোঁ শেষৰ এই ঘৰুৱা পৰিৱেশত শিশুৰ গণিতৰ জ্ঞান আহৰণ। শিশু এটিৰ বাবে শিক্ষা গ্ৰহণৰ প্ৰথম উপকৰণটোৱে হৈছে নিজৰ ঘৰখন। গণিতৰ জ্ঞান আয়ত্তকৰণত নিজৰ ঘৰখনৰ গুৰুত্ব অপৰিসীম। ৰাতিপুৱা কেই বজাত খোৱা পাতি এৰিব, কেই বজাত বিদ্যালয়লৈ যাব, কেই বজাত বিদ্যালয়ৰ পৰা আহি ঘৰ সোমাব, কেই বজাত খেল খেলিবলৈ ফিল্ডলৈ যাব, কিমান সময় খেলিব ইত্যাদি অংকবোৰ কৰে। আৰু তাৰোপৰি ঘৰখনৰ বাগিচাখনত কি ফুলৰ কিমানডাল গছ আছে, কেই বজাত কোনডাল গছক কিমান পৰিমাণে পানী দিব আদি অংক কৰে। তাৰোপৰি বেছিভাগ শিশুৱে মাক দেউতাকৰ পৰাই 1, 2, 3 আদি নেওতা নিজৰ ঘৰতে শিকে। এতিয়া আহোঁ সামৰণি, যে ওপৰত উল্লেখ কৰা এনেবোৰ পৰিৱেশৰ জৰিয়তে শিশুসকলে গণিতৰ বিভিন্ন জ্ঞান বা কৌশল আহৰণ কৰে। গতিকে বিদ্যালয়ত পাঠ্যক্ৰমৰ বাহিৰেও শিশুৱে পৰিৱেশৰ পৰা গণিতৰ জ্ঞান আহৰণ কৰিব পাৰে। এয়া আছিল কোৰ্ছ 504ৰ এছাইনমেণ্ট 1ৰ প্ৰথম প্ৰশ্নটো।